25-ৰ বাবে 803 crore বাজেট লোৱা হৈছে এইবাৰ ৰেভিনিউ ৰিটাৰ্ণত আৰু কিছুমান ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে এই ফ্লেগশ্বিপ প্ৰগ্ৰামবোৰ আমাৰ চাইল্ড ৰাইটৰ ওপৰত আছে অমেনৰ ওপৰত লোৱা হৈছে গ্ৰীণ বৰ্ডলেণ্ড মিছন হিচাপে লোৱা হৈছে আৰু চেণ্ট্ৰেল ষ্টেট স্পন্সৰ ফাণ্ড কিছুমান আছে সেইবোৰৰ ওপৰত কিছু এক্সট্ৰা বাজেট লোৱা হৈছে অহাকালি আমাৰ সম্পূৰ্ণ বাজেটৰ ডিছকাশ্যন হ'ব অহাকালি আপোনালোকে ডিটেইলছ গম পাই আজি বাজেট যেটো প্ৰেছ কৰিছে তো মেইন ফোকাসটো কি আছিল বাজেট মেইন ফোকাসটো আমাৰ লাইভলিহুড মিছনটো আছিল মেইন ফোকাস নেক্সট আমাৰ যিবোৰ বিটিআৰ ৰেকৰ্ড হৈছিলে বিটিআৰ ৰেকৰ্ডৰ দফাবোৰ কিমানখিনি আগবাঢ়িলে আৰু বিটিআৰ ৰেকৰ্ডৰ যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যিবোৰ চুক্তি আছিলে যিবোৰ ইছ্যু আছিলে সেইবোৰৰ কিমানখিনি কাম আগবাঢ়িছে আৰু কিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম হৈ আছে সেইবোৰৰ ওপৰত আমাৰ উল্লেখ আছিলে লগতে স্পেচিয়েল কিছুমান বিটিআৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম বুলি লোৱা আছে আপোনালোকক মই ক'লোঁ যে বিটিআৰ গ্ৰীণ বিটিআৰ মিছন আমাৰ বিটিআৰখনক গ্ৰীণ ৰখাৰ বাবে প্ৰদূষণমুক্ত কৰাৰ বাবে প্লাষ্টিক বৰ্জন কৰাৰ বাবে এনেকুৱা ধৰণৰ কিছুমান মিছন ঠিক চাইল্ড ৰাইট চাইল্ড অধিকাৰ চাইল্ডৰ শিক্ষা ড্ৰপ আউট ষ্টুডেণ্ট নোহোৱা কৰা মানে আৰু মহিলাসকলৰ ভেৰিয়াছ টাইপছ অফ ট্ৰেইনিং প্ৰগ্ৰাম আৰু তেওঁলোকক এংগেজ কৰা ইনভলভ কৰা তেওঁলোকৰ যি এনাৰ্জি আছে তেওঁলোকৰ যিটো এই আছে কি কয় কেপাচিটি বিল্ডিং এইবোৰ ডেভেলপ কৰাৰ কাৰণে তেনেকুৱা ধৰণৰ বিভিন্ন আঁচনি লোৱা হৈছে স্পেচিয়েল স্কিম লোৱা হৈছে বিটিআৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম